নমস্কাৰ পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম শ্মশান। মই য'ত থিয় হৈ আছো সেয়া এখন শ্মশান, য'ৰ পৰা নতুনকৈ চাব পাৰি জীৱন, চিনিব পাৰি মানুহ, চাব পাৰি ঈশ্বৰ। মই য'ত থিয় হৈ আছো সেয়া এখন শ্মশান, ইয়াত ঘৃণা আৰু অহংকাৰ চিতা ভস্ম হৈ উৰি যায় আকাশলৈ। দয়া আৰু ক্ষমা সকলো টুকি চৰচৰাই সৰি পৰে মাটিলৈ। মই য'ত থিয় হৈ আছো সেয়া এখন শ্মশান, ওপৰত উৰি আছে উদ্ভ্ৰান্ত শগুনৰ জাক, তলত থমকি ৰোৱা বতাহে দিছে মৰ্ম বেদনাৰ মৌন মাত। মই য'ত থিয় হৈ আছো সেয়া এখন শ্মশান, ইয়াত মুকলিকৈ পাতিব পাৰি ব্যথা ভৰা নীৰৱতাৰ কথা, ল'ব পাৰি জীৱন জীয়াৰ উশাহ। মই য'ত থিয় হৈ আছো সেয়া এখন শ্মশান, ইয়াত তেজৰ বৰণ হয় বগা, নীলাম নহয় মানৱতা। ইয়াত মানুহবোৰৰ জাগি উঠে মানুহ হোৱাৰ প্ৰৱণতা। মই য'ত থিয় হৈ আছো সেয়া এখন শ্মশান। মোৰ বিশ্বাস ইয়ালৈ অহা মানুহবোৰ এদিন মানুহ হ'ব। ধন্যবাদ।